সকলোকে আমাৰ ARN চেনেললৈ স্বাগতম জনালোঁ। আজি আমি জানিম ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহৰ বিষয়ে। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভ। 1950 চনৰ 26 জানুৱাৰীত ভাৰত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় প্ৰতীক ৰূপে গ্ৰহণ কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় পশু ঢেঁকীয়াপতীয়া বাঘ। ঢেঁকীয়াপতীয়া বাঘক 1972 চনৰ 18 নৱেম্বৰৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পশু হিচাপে মৰ্যাদা দিয়া হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী মৰা চৰাই। মৰা চৰাইক 1963 চনৰ 21 জানুৱাৰীৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষীৰ স্বীকৃতি দিয়া হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল পদুম ফুল। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম ফুল। এই ফুলক ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ মৰ্যাদা দিয়া হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় ফল আম। ভাৰতৰ ৰাষ্ট্ৰীয় ফল হৈছে আম। আমক ভাৰতৰ ৰাষ্ট্ৰীয় ফল হিচাপে স্বীকৃতি দিয়া হয়। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ বট বৃক্ষ। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হৈছে বট বৃক্ষ। বট গছক ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হিচাপে স্বীকৃতি দিয়া হয়। ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হকী। ভাৰতৰ ৰাষ্ট্ৰীয় খেল হৈছে হকী। হকীক ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হিচাপে স্বীকৃতি দিয়া হয়। ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী শিহু। ভাৰত চৰকাৰে 2009 চনৰ 5 অক্টোবৰত শিহুক ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপে স্বীকৃতি দিয়ে। ভাৰতৰ ৰাষ্ট্ৰীয় নদী গংগা। ভাৰতৰ ৰাষ্ট্ৰীয় নদী হৈছে গংগা নদী। গংগা নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে স্বীকৃতি দিয়া হয়। ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্যবাহী পশু হাতী। ভাৰতীয় হাতীক 2010 চনৰ 22 অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় ঐতিহ্যবাহী পশু হিচাপে স্বীকৃতি দিয়া হয়। ভাৰতৰ ৰাষ্ট্ৰীয় পাচলি ৰঙালাও। ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম। বংকিম চন্দ্ৰ চেটাৰ্জীৰ বন্দে মাতৰম শীৰ্ষক গীতটিক ভাৰতৰ ৰাষ্ট্ৰীয় গীত হিচাপে স্বীকৃতি দিয়া হয়। ভাৰতৰ জাতীয় সংগীত জন গণ মন অধিনায়ক। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত জন গণ মন অধিনায়ক শীৰ্ষক গীতটি হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। মূল গীতটিৰ 5টা ষ্ট্ৰোক আছে। তাৰে প্ৰথম ষ্ট্ৰোকটিক 1950 চনৰ 26 জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছে। গীতটি 52 ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।